আজি আহিছোঁ পেহীহঁতৰ ঘৰলৈ। মই আৰু কাজিন দুজনীৰ সৈতে বহুত দিনৰ পৰা পেহীহঁতৰ ঘৰলৈ আহিম ভাবি আছিলোঁ। ফাইনেলি আজি গোটেইকেইজনী লগ লৈ আহি গ'লোঁ পেহী ঘৰলৈ। আৰু আমি অহা দেখি চাওকচোন তাহাঁতি কেনেকুৱা কৰিছে। উফ, অকণমান মৰম কৰি দিলতহে ৰক্ষা। তাৰপাছত অকণমান ইফালে সিফালে গৈ খোৱাত বহিলোঁ। কি যে বনাইছিল নহয় পেহীয়ে। তাৰপিছত এইজন দেখিছে নহয় অকল কোচতেই থাকে। মোৰতো এইফালে থোৱাহি ঐ কলিজা কেনেকুৱা লাগিছে কণী সেই যে আছে যে পেহীয়ে যে চবফালে ফুলে ফুল ৰুইছে। আমি যে বহুত দিনৰ পিছত লগ পাইছোঁ, বহুত কথা পাতিলোঁ। তাৰপিছতে আমি ঘৰলৈ বুলি আহিলোঁ। আৰু বাটত আহোঁতে দুই এটা বজাৰ কৰিবলগীয়া আছিলে, পাচলি বজাৰো কৰিলোঁ। আৰু তাহাঁতি তাৰপিছত নিজৰ ৰুমলৈ বুলি গ'ল আৰু ময়ো মোৰ ৰুমলৈ বুলি আহিলোঁ। আৰু আজি যে ৰাস পূৰ্ণিমা আছে, আপোনালোকে ৰাস চাইছেনে বাৰু? কমেণ্টত জনাব দেই। বাৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই। নেক্সট আকৌ ভিডিঅ'তে লগ পাম। বাই।